এই যে মইজনীক দেখিছেনে আজি এই মইজনীয়ে দেখিছে একেবাৰে চুৰণি তুৰণি লৈ ধুনীয়াকৈ চুৰিদাৰযোৰ পিন্ধিছোঁ আৰু এই চুৰিদাৰযোৰ কিয় পিন্ধিছোঁ আপোনালোকক জনাই আছোঁ আৰু চুৰিদাৰযোৰৰ এটা ধুনীয়া কাহিনী আছে আৰু আপোনালোকে কাহিনীটো যদি জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব মই কাহিনীটো কৈ দিম কিহৰ মানে বহুত ভাল লগা কাহিনী আৰু মোৰ ঠিক আছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে আৰু এই সন্ধিয়া মই আহি গ'লোঁ এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আপোনালোকে মিনি ব্লগটো একেবাৰে শেষলৈকে চাব দেই আৰু এইটো দেখিছেনে এইটো এই গোৱা লিখা এই গোৱাখন আপোনাৰ এই সংঘটোতে আছে আৰু এইটো হ'ল মোৰ গিফ্ট হয় মই গিফ্ট পাইছোঁ মোৰ ষ্টুডেণ্ট এগৰাকী মাকৰ লগত গোৱালৈ গৈছিলে আৰু সি নিজে পচন্দ কৰি অকণমানি মুকুল শ্ৰেণীত পঢ়ে সি নিজে পচন্দ কৰিছে মোৰ কাৰণে হেনো এইটোৱে বেষ্ট মোৰ বহুত বেছি ভাল লাগিছে বহুত বহুত ধন্যবাদ কীৰ্তিৰঞ্জন ইমান ধুনীয়া বস্তু চুজ কৰাৰ কাৰণে আৰু এইটো হ'ল গোৱাৰ বিশেষ বস্তু মানে এইটো হেনো দুৱাৰ মুখত আঁৰিলে ঘৰৰ নিগেটিভ এনাৰ্জিবোৰ নোহোৱা হয় এইটো মানে বহুত বেছি হেনো তাত মানে বিক্ৰী হয় আৰু এইডাল হৈছে ব্ৰেচলেট এইডাল দেখাত মণি যেন লাগিলেও মণিবিলাকৰ বহুত ওজন আছে বহুত বেছি ওজন আছে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল কি জানেনে এই যে এই ক্লিপটো আনিছে আইটোৰ কাৰণে আৰু তেওঁলোকে যে গোৱাত ফুৰিব গৈ মোৰ কাৰণে গিফ্ট আনিছে মোৰ লগতে মোৰ লগত আইটোক মানে ভিডিঅ'বিলাকত দেখি থাকে কাৰণে আইটোৰ কাৰণে আনিছে তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ আইটোকো ইমান মৰম দিয়াৰ বাবে আৰু এইযোৰ ক্লিপ আনিছে আইটোৰ কাৰণে এই দুযোৰ মুঠতে আৰু এই যে এই কাপোৰযোৰো তেখেতে মোক দিছে পূজা বুলি ঠিক আৰু তেনেকুৱাই আগে পিছে মই কেতিয়াও পূজাত গিফ্ট পোৱা নাই এয়াই প্ৰথম বহুত বেছি ভাল লাগে গিফ্ট পালে দামটো যিয়েই নহওক এটকাই হওক দুটকাই হওক গিফ্টে বহুত বেছি ভাল লাগিছে আৰু কাপোৰযোৰ পিন্ধিও ভাল লাগিছে মই আজি ফিটিং কৰি ল'লোঁ ফিটিং কৰি লৈ পিন্ধিছোঁ বহুত বেছি ভাল লাগিছে বহুত আৰামেই হয় আপোনাক বহুত বেছি ধন্যবাদ থেংক ইউ